নমস্কাৰ ছাত্ৰক স্বাগতম জনাইছোঁ আছাম টিচিং এডুকেশ্যনলৈ। মই যে আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 8 বিজ্ঞানৰ প্ৰথম লেচনৰ প্ৰশ্নোত্তৰখিনি, অৰ্থাৎ এইটো 4 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। ইয়াৰ আগত 3টা পাৰ্ট দিছোঁ, যদি চোৱা নাই সকলোৱে চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে, তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ, জয় অসম। কুৱেশ্যন নম্বৰ 10, তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। ক নম্বৰ, চেনীৰ কাৰখানালৈ শস্য পঠোৱা। খ নম্বৰ, জলসিঞ্চন। গ নম্বৰ, খেতি চপোৱা। খ নম্বৰ, বীজ সিঁচা বা ৰোৱা। ঙ নম্বৰ, মাটি চহোৱা। প্ৰথম নম্বৰ, পথাৰত হাল বোৱা। দ্বিতীয় নম্বৰ, সাৰ প্ৰয়োগ। উত্তৰ ক নম্বৰ, পথাৰত হাল বোৱা। খ নম্বৰ, মাটি চহোৱা। গ নম্বৰ, বীজ সিঁচা বা ৰোৱা। খ নম্বৰ, সাৰ প্ৰয়োগ। ঙ নম্বৰ, জলসিঞ্চন। প্ৰথম নম্বৰ, খেতি চপোৱা। দ্বিতীয় নম্বৰ, চেনীৰ কাৰখানালৈ শস্য পঠোৱা। 11 নম্বৰ, তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলাসমূহ কৰা। ক, গুটি, বীজ। তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলাসমূহ সম্পূৰ্ণ কৰা। ক, গুটি, বীজ। উত্তৰ, বীজ। খ, মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত বেক্টেৰিয়া ৰাইজোবিয়াম। গ নম্বৰ, পথাৰত পানী যোগান ধৰা ব্যৱস্থা জলসিঞ্চন। খ নম্বৰ, শীতকালত খেতি কৰা শস্য ৰবি শস্য। ঙ নম্বৰ, এবিধ ৰাসায়নিক সাৰ ইউৰিয়া। প্ৰথম নম্বৰ, শস্য চপোৱাৰ পৰা বীজ পৃথক কৰা কাম মৰাণ। অৰ্থাৎ আজিৰ ক্লাছটোৰ ইমানখিনি আছিল। লগতে মই ইয়াৰ নেক্সট লেচনৰ প্ৰশ্নোত্তৰখিনি দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তাৰ আশা কৰি মই আজি ক্লাছটো সমাপ্ত কৰিছোঁ। নমস্কাৰ, জয় অসম।